নমস্কাৰ সবকে স্বাগতম। আজিকালি যিমান স্মাৰ্টফোন আহে সবৰে ডিজাইন একেই থাকে। আগতে যেনেকৈ নকিয়াই বেলেগ বেলেগ টাইপৰ ডিজাইনৰ মোবাইল ফোন ওলাইছিলে, এতিয়া কোম্পানীবোৰে কিয় ওলাব পৰা নাই? কাৰণটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 15-20 বছৰ আগৰ মোবাইল ফোনবোৰ চাব গ'লে তেতিয়া ঢেৰ ভেৰাইটি দেখা পোৱা গৈছিলে। তেতিয়া নকিয়াই বেলেগ বেলেগ ডিজাইনৰ মোবাইল ফোন বনাইছিলে, যে কাৰোবাক যদি স্লাইডাৰ ফোন লাগিছিলে সেইটো পাই গৈছিলে, ফ্লিপ ফোন লাগিছিলে তেনেকুৱা পাই গৈছিলে, কোৱাৰ্টি ফোন লাগিছিলে কোৱাৰ্টি ফোন পাই গৈছিলে, আৰু বেলেগ বেলেগ ঢেৰ ভেৰাইটি দেখা পোৱা গৈছিলে। মানে প্ৰত্যেকটা মানুহৰ টেষ্টৰ হিচাপে ফোন এভেইলেবল আছিলে। আৰু ইমানেই আছিলে যে গেমাৰ্ছবোৰৰ কাৰণেও নকিয়াই এটা এনগেজ বুলি এটা ফোন ওলাইছিলে। কিন্তু যদি আমি কথা পাতোঁ বৰ্তমান সময়ত, আজিকালি ইমানবোৰ ভেৰাইটিজ দেখা পোৱা নাযায়। আজিকালি চব ফোনবোৰ দেখিবলৈ একেই হৈ গ'ল। মানি লওক যে মোবাইল এটা কাঠৰ টুকুৰা, পিছফালে কেমেৰা থকা এটা জেগা থাকিব আৰু আগফালে গোটেই গ্লাছ ডিছপ্লে থাকিব, আৰু ডিছপ্লেটোতে কেতিয়াবা সৰু সৰু পৰিৱৰ্তন দেখা পোৱা যায়। সঁচাই ক'ব গ'লে আজিকালি চব একেই নিচিনা হৈ গৈছে, আৰু ডিজাইনৰ ভেৰাইটিজ একেবাৰে নাইকিয়া হৈ গৈছে। আৰু যদি পৰিৱৰ্তন দেখাও পাওঁ তেনেহ'লে কেতিয়াবা ফোনৰ বেক চাইডৰ ডিজাইনটো বেলেগ কৰি দিয়ে, কেতিয়াবা কেমেৰা মডেলটোৰ ডিজাইন বদলাই দিয়ে, কিন্তু বেছিভাগ চব একেই থাকে। যদি কোনোবা এটা কোম্পানীয়ে এটা ধৰণৰ মোবাইল ফোন বনাই উলিয়াই দিয়ে, তেতিয়া সেইটোকে চাই বেলেগ কোম্পানীবোৰো কপি কৰি একে ডিজাইনৰ ফোনবোৰ ওলাব ধৰি যায়। ইয়াৰ আচল কাৰণটো কি যে ভেৰাইটি দেখি পোৱা নাযায় আজিকালি? উত্তৰটো হ'ল, আচলতে ইয়াৰ কাহিনী আৰম্ভ হৈছিলে 2007 পৰা। 2007 পৃথিৱীৰ প্ৰথম স্মাৰ্টফোন লঞ্চ কৰা গৈছিলে, আৰু সেই ফোনটো হৈছে এপল আইফোন 1। এইটো এটা পিয়'ৰ স্মাৰ্টফোন আছিলে, য'ত কেইবাটাও স্মাৰ্ট ফিচাৰ্ছৰ লগত লঞ্চ কৰিছিলে। আৰু সেইটো সময়ত আইফোন এটা চবতছে বেছি ইন'ভেটিভ ফোন আছিলে, আৰু লগতে চবতছে বেছি কপিড ফোনো আছিলে। মানে বেলেগ কোম্পানীয়ে প্ৰথম আইফোনটোৰ ডিজাইন ইমানেই কপি কৰিব ধৰিছিলে যে এপল কোম্পানীয়ে বহুতকেইটা কোম্পানীৰ ওপৰত কেছ দিবলগীয়া হ'ল। আৰু তাৰে ভিতৰত চেমচাং কোম্পানীও আছিলে। হয়, ঠিকেই শুনিছে, চেমচাং কোম্পানীও আইফোনৰ ডিজাইন আৰু ফিচাৰ্ছখিনি কপি কৰি নিজৰ প্ৰথম স্মাৰ্টফোন উলিয়াবলৈ চেষ্টা কৰি আছিলে, আৰু সেইটোকে চাই এপলে চেমচাঙৰ কেছ দি দিছিলে। কিন্তু পাছলৈ গৈ চেমচাঙে ফাইন এটা এপলক পে' কৰি কেছটো বন্ধ কৰি দিলে। এইটো এটা ইণ্টাৰেষ্টিং কথা যে কেনেকৈ চবে এপলক প্ৰথম পৰাই কপি কৰি আহি আছে, আৰু চাব গ'লে এতিয়া বহুতে এপলৰ ডিজাইনখিনি এতিয়াও কপি কৰি আছে। যেনেকৈ প্ৰথম নচ ডিজাইনটো এপলে আইফোন 10ত আনিছিলে, আৰু সেইটোকে চাই বেলেগ এণ্ড্ৰইড ফোন কোম্পানীবোৰে নচ ডিজাইনটো দিব ধৰিলে। আৰু এপলে যেতিয়া ফেচ আনলক ফিচাৰটো আনিছিলে, তেতিয়াও সেইটোকে কপি কৰি এণ্ড্ৰইড ফোন কোম্পানীবোৰে সেইটো ফিচাৰ দিব ধৰিলে। আৰু এইটো হ'বলগীয়া আছিলে, কিয়নো যেতিয়া আইফোন 1টো লঞ্চ কৰিছিলে 2007, তেতিয়া মানুহে গম পাই ধৰিলে যে মোবাইল ফোন এটা টাচ স্ক্ৰীণ নিচিনা ফিচাৰো দিব পৰা যায়, আৰু ডাঙৰ ডিছপ্লেও দিব পৰা যায় বুলি। তো এইখিনিকে চাই বেলেগ কোম্পানীবোৰে গ্ৰাহকবোৰৰ যেনেকুৱা দৰকাৰ তেনেকুৱা ফোন বনাব ধৰিলে, যোনটো স্মাৰ্টফোন বুলি কোৱা আৰম্ভ হ'ল। আৰু তাৰে পাছত কোম্পানীবোৰে যিমান পাৰে ডাঙৰ ডাঙৰ স্ক্ৰীণ ফিট কৰিব ধৰিলে, ডাঙৰ ডাঙৰ বেটাৰী ফিট কৰিব ধৰিলে, আৰু এটা সময়ত যেতিয়া ফেভৰেটৰ সমানলৈকে ফোন বনোৱা হৈ গ'ল, মানে 6 ইঞ্চৰ স্ক্ৰীণ, আৰু তাৰে ওপৰত যদি বনাই দিয়ে 7 ইঞ্চৰ স্ক্ৰীণ লগাই, তেনেহ'লে সেইটো টেবলেট বুলি কোৱা হৈ যায়। তেতিয়া কোম্পানীবোৰে ডাঙৰ স্ক্ৰীণ দিবলৈ বেজেলছ কমাব ধৰিলে। প্ৰথমতে 18:9 ৰেচিঅ'ৰ স্ক্ৰীণ দেখা পোৱা গৈছিলে, তাৰে পাছত নচ থকা আহিছিলে, তাৰে পিছত পাঞ্চ হলৰ এণ্ট্ৰি হৈ গ'ল, আৰু তাৰে পিছত ফুল ভিউ স্ক্ৰীণৰ ট্ৰেণ্ড আহি গ'ল। মাজতে পপ আপ কেমেৰা ট্ৰেণ্ডো আহিছিলে, শ্লাইডাৰ কেমেৰা ফোনো আহিছিলে। কিন্তু চাব গ'লে আচলতে এতিয়া প্ৰত্যেকটা ফোন আগফালৰ পৰা গোটেই টাচ স্ক্ৰীণ হৈ গৈছে, আৰু গোটেই ফুল ভিউ ডিছপ্লে দেখা পোৱা যায়, আৰু পিছফালে গ্লাছ বেক দেখা পোৱা যায়। আৰু এটা কথা আহি যায় যে যদি কোনোবা এটা কোম্পানী কিবা এটা নতুন ট্ৰেণ্ড আনি দিয়ে নতুন লুকছৰ লগত, তেনেহ'লে সেইটোকে চাই বেলেগ কোম্পানীবোৰে কপি কৰা আৰম্ভ কৰি দিয়ে। যেনেকৈ যদি গ্ৰীণ কালাৰটো কথা পাতোঁ, আগতে গ্ৰীণ কালাৰ ফোন এটাও নাছিলে, কিন্তু আজিকালি প্ৰত্যেকটা কোম্পানীৰ গ্ৰীণ কালাৰ ফোন দেখা পোৱা যায়। আৰু ইয়াৰে নিচিনা কেমেৰাৰো নতুন নতুন ডিজাইন আহি আছে। আজিকালি যেনেকৈ স্কুৱেৰ ডিজাইনটো চবেই কপি কৰি আছে, আৰু মাজতে ৰাউণ্ড ডিজাইনটো চবেই কপি কৰি আছিলে। আৰু এনেকৈ চাব পাৰি যে কেনেকৈ এটা কোম্পানী নতুন ট্ৰেণ্ড আৰম্ভ কৰি দিলে, সেইটোকে চাই বেলেগ কোম্পানীও কপি কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু ইয়াৰ ওপৰত কোম্পানীবোৰো এটা কথা কয় যে যদিও নতুন ডিজাইন অনা হয়, কিন্তু গ্ৰাহকে ফোন কিনাৰ পাছতেই বেক কভাৰ লগাই দিয়ে, আৰু সেই বেক কভাৰটোৰ কাৰণে সেই নতুন ডিজাইনটো ঢাক খাই থাকে। কিন্তু মাজতে মটৰলা কোম্পানীৰ এটা কনচেপ্ট ফোন ওলাইছিলে, য'ত আমি নিজৰ মতে ফোনৰ বেক চাইডটো কাষ্টমাইজ কৰিব পাৰিছিলোঁ। কিন্তু এনেকুৱা কনচেপ্টৰ ফোন মাৰ্কেটত ইমান এটা পপুলাৰ নহ'ল, আৰু বন্ধ কৰি দিবলগীয়া হ'ল। এতিয়া মাৰ্কেটত অকল দুটা মেইন অপাৰেটিং ছিষ্টেম আছে, এটা হ'ল iOS আৰু এটা এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম।
iOSটো অকল আইফোনতে দেখা পোৱা যায়। সেইকাৰণে গোটেই আইফোনছবোৰ দেখিবলৈ একেই নিচিনা থাকে আৰু এণ্ড্ৰইড ফোনছবোৰৰ চব এণ্ড্ৰইড OSটো দেখিবলৈ একেই নিচিনা থাকে। অকল ভিতৰত অপাৰেটিং ছিষ্টেমৰ ডিজাইনটোত অলপমান পাৰ্থক্য থাকে। কিন্তু 10 বছৰ আগত বেলেগ বেলেগ ৰঙত বেলেগ বেলেগ ডিজাইনত ফোন দেখা পোৱা গৈছিলে। মানে কিপেড থাকে, স্ক্ৰীণ থাকে, কিন্তু তাতো বেলেগ বেলেগ নতুন ডিজাইন আৱিষ্কাৰ কৰিছিলে আৰু বহুতে ইণ্টাৰেষ্টিঙো আছিলে। এতিয়া চবতছে ডাঙৰ কথাটো হ'ল যে প্ৰত্যেকটা কোম্পানীয়ে প্ৰত্যেকটা ডিজাইনে কপি কৰি আছে। এটা ভাল উদাহৰণ যে যেতিয়া ভিভ' কোম্পানীয়ে প্ৰথম পপ আপ কেমেৰা ডিজাইনটো আনিছিলে, তাকে চাই পিছে পিছে বেলেগ কোম্পানীবোৰো পপ আপ কেমেৰা ডিজাইনটো দিব ধৰিলে। ছেমছাঙে যেনেকৈ প্ৰথম পাঞ্চহোল ডিছপ্লে ডিজাইনটো আনিছিলে, সেইটোকে চাই বেলেগ বেলেগ কোম্পানীও পাঞ্চহোল ডিছপ্লে ডিজাইনটো আনিব ধৰিলে। আৰু আচলতে কোম্পানীয়ে ৰিস্কো ল'ব নোখোজে, কিয়নো বৰ্তমান যিটো ট্ৰেণ্ড চলি আছে সেইটো ট্ৰেণ্ডৰ ফোনকে কোম্পানীয়ে গ্ৰাহকক বনাই দিব খোজে। কিন্তু বৰ্তমান বহুত বছৰ মূৰত এটা নতুন ডিজাইন আহি আছে। যেনেকৈ ছেমছাঙৰ ফ'ল্ডেবল ফোনছ হৈ গ'ল। ছেমছাঙে 2টা ফ'ল্ডেবল ফোন লঞ্চ কৰিলে আৰু মটৰ'লাই মটৰ ৰেজাৰ ফ্লিপ ফোন বুলি এটা লঞ্চ কৰিলে, কিন্তু ফ'ল্ডেবল হয়। আৰু এইটোকে চাই অহা সময়ত ফ'ল্ডেবল ফোনৰ নতুন ট্ৰেণ্ড দেখা পোৱা যাব। অহা 1 বছৰ ভিতৰত কিছুমান নতুন এক্সাইটিং ট্ৰেণ্ড অহা চান্সেছ বহুত আছে। আশা কৰোঁ যে আজি ভিডিঅ'টো ভাল লাগিল। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।